নমস্কাৰ জনাইছোঁ সকলোকে। ইয়াত দেখিছেনে মই ঠেলাখন লৈ ওলাইছোঁ ইয়াৰ ৰাস্তা ফালে, যিহেতুকে মই বাৰীত আলু খান্দি আছিলোঁ। আপোনালোকে দেখিছেই, ভিডিঅ' দেখিয়ে আছে। আৰু এতিয়া ইয়াৰ আলু আনিব গৈছোঁ আৰু ইয়াত তাই আহিছে লগত, আৰু এইফালে খুৰাজনো আনিছে ঠেলাখন, কিবা বা আনিছিলে চাগে। আৰু এইফালে দেখিছেনে আমি দুয়োজনীয়ে গৈ আছোঁ, গাঙলীয়া ৰাস্তা দেই, হাবি হাবি চাৰিওফালে দেখিছেনে আমাৰ ইয়াৰ ৰাস্তা আৰু দেই। আৰু বাৰীত আহি পাই গ'লোঁ। ইয়াৰ ইফালে মাহঁতে চাহ খাই আছে, দেখিছেনে কল আৰু বিস্কুটেদি। আৰু পোৱালিটো চাওক না, বিস্কুট খাই গোটেই লগাই লৈছে। আৰু আমাৰ ইয়াৰ বেটাও আহি গ'ল আজি। আৰু এফালে মই ইয়াৰ ধুমাধুম আলুখিনি ভৰাই লৈছোঁ, যিহেতুকে আন্ধাৰ হৈ যাব। আলুখিনি ভৰাই এতিয়া থালাত লৈ যাব লাগিব। ইয়াত দেখিছেনে কি ক'ব আৰু উপায় নাই। ইয়াৰ হাতৰ অৱস্থা চাওক না, কাম কৰি কৰি ক'ৰ পৰা হাত ধুনীয়া হ'ব নহয়নে বাৰু। লাহি পাহি ক'ত হ'ব বাৰু কওকচোন। কিছুমানে মোক হাঁহে জানেনে, হাত ভৰিবিলাক ইমান ল'ৰা নিচিনা দেখিবলৈ, ইমান বেয়া বুলি। কিন্তু মইহে জানো কিমান কত কি কাম কৰিব লাগে। ক'ৰ পৰা ধুনীয়া হ'ব চাওকচোন, এনেদৰে যদি কাম কৰি থকা হয়। অকল মতা কামেই কৰি থাকিব লগা হয়। এয়া এফালে ঠেলা ঠেলি আহি আছোঁ, দেখিছেনে পোৱালিটো চাওক না, যি আৰামত উঠি আহিছে। মই একদম কষ্ট কৰি আনি আছোঁ, চাওকচোন ইমান আৰাম। তাক দেখি মোৰ কিবা হিংসিয়াহে লাগি গৈছে দেই। মই যে কিয় ডাঙৰ হ'লোঁ, ইমান কষ্ট কৰিব লগা হয়, কত যে কি কৰিব লগা নহয় চাওকচোন। ঘৰ পাই গ'লোহি, ভাগৰ লাগিছে ঠেলা টানি। তোৰ মজা লাগিলে উঠি, ভাগৰ লাগিছে, অকণমান বহি লৈছোঁ। ঘৰত পাই গ'লো একদম পুৰা। কি চলাব লাগে, সি উঠি ভাল পালে। মজা লাগিলে না উঠি, মজা। এক দুই তিনি। আপোনালোকে মোৰ হাত ভৰিও চাই নেহাঁহিবহে, মোৰ লাজ লাগি যায়, দুখো লাগে জানেনে। কি কওঁ, মইতো নিজে ডাঙৰ কৰি লোৱা নাই, সৰু সৰু বনাই ল'ব পাৰোঁ, বনাই ল'লোঁ হয়। সদায় যদি সৰুৰ পৰা কুকুঠা ধৰি থাকোঁ, ক'ৰ পৰা সৰু হ'ব নহয়নে। আৰু ভিডিঅ'টো ইমানেই, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ভাল লাগিলে যদি কমেণ্ট এটা কৰি দিব। আৰু আজিলৈ আহোঁ, বাই বাই।